প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰা ডক্টৰ সুৰেশ হানাগাৱাৰী পদ্মশ্ৰী 2026 1963 চনত জন্মগ্ৰহণ কৰা তেওঁ হিমোফিলিয়া বি ৰোগত আক্ৰান্ত হৈছিল এইটো এটা জিনীয় বিকাৰ য'ত তেজৰ গোট ভালদৰে জমা নহয় মায়ে মোক পিঞ্জৰাবদ্ধ ভাটৌৰ দৰে ডাঙৰ কৰিলে যদি হিমোফিলিয়াৰ চিকিৎসা নহয় বা সঠিকভাৱে চিকিৎসা কৰা নহয় তেন্তে বাৰে বাৰে গাঁঠিৰ ক্ষতি হ'লে বিশেষকৈ শিশুৰ ক্ষেত্ৰত স্থায়ীভাৱে অক্ষমতা আহিব পাৰে ডক্টৰ সুৰেশ নিজেই এই ৰোগত আক্ৰান্ত আছিল আৰু সেয়েহে হিমোফিলিয়া ৰোগত আক্ৰান্ত আন শিশুসকলে স্বাভাৱিক জীৱন যাপন কৰাটো বিচাৰিছিল মামাৰ তীব্ৰ মূৰৰ বিষ হ'বলৈ ধৰিলে তেওঁ ডাক্তৰক ক'লে মোৰ হিমোফিলিয়া হৈছে মোৰ মগজুত তেজ ওলোৱা অনুভৱ কৰিব পাৰিছোঁ তেওঁ তেওঁলোকক 2ৰ পৰা 3 বটল তেজ দিবলৈ অনুৰোধ জনায় চানচাইটিছ বুলি ভাবি ডাক্তৰে তেওঁক এণ্টিবায়'টিক আৰু বিষনাশক ঔষধ দি সেইদিনা আমাৰ OPDৰ পৰা বাহিৰলৈ পঠিয়াই দিলে পিছলৈ পাৰ্ক এখনত বহি থাকোঁতে তেওঁ তীব্ৰ বিষত হুমুনিয়া কাঢ়ি কাঢ়ি মোক কৈয়ে থাকিল ঠিক এইকাৰণেই তুমি ডক্তৰ হ'ব লাগে এসপ্তাহৰ পাছত তেওঁৰ দেহাৱসান ঘটে তাৰপিছত মই ডাক্তৰ হোৱাৰ সংকল্প ল'লোঁ ডক্টৰ সুৰেশে MBBS কৰে আৰু পিছলৈ পেথলজিত MD কৰে নিজৰ প্ৰথম ভাত্তাৰে তেওঁ কৰ্ণাটকৰ প্ৰথমখন হিমোফিলিয়া ছ'চাইটি আৰম্ভ কৰে প্ৰত্যাহ্বান আছিল যে ঔষধবোৰ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল আৰু সেয়েহে ই অতি ব্যয়বহুল আছিল তেওঁ ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে যাতে কোনো ৰোগীয়ে চিকিৎসা অবিহনে কষ্ট নাপায় তেওঁ সমাজৰ সকলো শ্ৰেণীক একত্ৰিত কৰি কাৰ্যত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰিছিল তেজৰ বিকাৰৰ চিকিৎসাৰ বাবে ডায়েগনষ্টিক্স ইনপেচেণ্ট ফেচিলিটি হাইড্ৰথেৰাপি ফিজিঅ'থেৰাপিৰ পৰা আৰম্ভ কৰি ৰক্ত কেন্দ্ৰলৈকে এক ব্যৱস্থা স্থাপন কৰা হৈছিল তেওঁ পৰিৱৰ্তনৰ বাবে যুঁজিছিল হিমোফিলিয়াৰ চিকিৎসাৰ অভিযানত চৰকাৰী অংশগ্ৰহণৰ বাবে মাত মাতিলে 2005 চনত দেশত প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্য কৰ্ণাটক হিমোফিলিয়া চিকিৎসাৰ অভিযানত অংশগ্ৰহণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় কৰোণা আৰু সাহসেৰে ভৰা জীৱনৰ কথা ক'লে ডক্টৰ হানাগাৱাৰী এগৰাকী আদৰ্শ হ'ব আমাৰ তেজত কেৱল ক্লটিং প্ৰটিনৰ অভাৱ হয় উৎসাহ বা বুদ্ধিমত্তা নহয় সঠিক চিকিৎসাৰে হিমোফিলিয়াত আক্ৰান্ত আমাৰ শিশুসকলে এই অক্ষমতা আৰু দুখ কষ্টৰ পৰা মুক্ত হ'ব পাৰে ডক্টৰ সুৰেশ হানাগাৱাৰী পদ্মশ্ৰী 2026 কোটি কোটি প্ৰণাম